কি হ'ল কি মই তাক গুচি যাম আৰু পাই আছো চোৱা ৰ'বা মই দেখাই আছোঁ কেনেকৈ মাৰে আপুনি আৰু এইফালে একদম টিপটপ মানুহ বিজয় দাস সকলো ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে কিবা এটা গিফ্ট আনিছে কি গিফ্ট আনিছা কি গিফ্ট বান্তিদাৰ লগত এটা জেং হৈ আছে বহুত টাইম ধৰি আমি তাঁতখনৰ পিছে আহি আছোঁ আৰু মানে হাতবোৰ ইমানেই ঠাণ্ডা হৈ গৈছে একো কাম কৰা নাই So guys, MV Moto Tube আজি ইমান ধুনীয়া মেকআপত আছে এবাৰ ধুনীয়াকৈ দেখাই আছোঁ আৰু এয়াই হৈছে আমাৰ MV Moto Tube কি ধুনীয়া ইমান কিউট লাগিছে বালটো এই ক'ৰ পৰা আহিছা তুমি আমি একদম অল দ্য ৱে ফ্ৰম টাৱাং গাইজ আমি আহি পেলাই দিৰাং টাউন এণ্টাৰ কৰিলোঁ আৰু ইয়াতে ধুনীয়া চ' গাইজ আজি মনটো ভাল লাগিছে কাৰণ বৰফ পাই আছোঁ আকৌ ইয়াতে আহি বৰফ পালোঁ চাওক পুৰা বৰফ একদম এতিয়া বৰফবোৰ ৰ'দ পৰিছে কাৰণে অলপকৈ গলি আহি আছে মজা চাওক পুৰা বৰফৰ পানী একদম চাওক গাইজ পুৰা একদম বৰফ ঠাণ্ডা কি হ'ল কি মই তাক গুচি যাম আৰু মোৰ 50%তকৈ বেছি 70% মানে আপুনি আছে ভিডিঅ'ত নাই কিয় নাথাকিব আপুনিয়েতো মেইন না আপুনিয়ে মেইন মানুহ বঢ়িয়া দিয়ক এটা বেছি দেৰি কৰিছে দিয়ক মজা নেপালাগে তুমি আইচ পাই আছো চোৱা ৰ'বা মই দেখাই আছোঁ কেনেকৈ মাৰে আপুনি বঢ়িয়া আৰু এইফালে একদম টিপটপ মানুহ বিজয় দাস ঠাণ্ডা খালি ন পুৰা আইচ সকলো ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে কিবা এটা গিফ্ট আনিছে কি গিফ্ট আনিছা কি গিফ্ট বান্তিদাৰ লগত এটা জেং হৈ আছে কালিয়ে চেনেল খুলিছে আৰু 11টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল পুৰা ডাঠ একদম মানে পাথৰ মানে চিচাৰ নিচিনা হৈ আছে বৰফবোৰ ভাঙিবলৈ চেষ্টা কৰি আছে তেওঁ চ' গাইজ আমি টাৱাং আহি থকা ভিডিঅ'টো দেখিছিলে ব্ৰিজখন আকৌ এবাৰ চাই লওক ব্ৰ' উইচেছ ইউ এ ছেফ জাৰ্ণি মজা আৰু চাওক মই একদম ফ্লেক্সবোৰৰ কাষে নিবলৈ চেষ্টা কৰিছোঁ চ' গাইজ চাওক আমি সেইফালেদি আহিছিলোঁ একদম তেনেকৈ আহিছিলোঁ আৰু চেলালে আৰু 3 কিলোমিটাৰমান আছে বেছি দূৰ নাই আৰু চেলাটক পামেই এতিয়া আমি আৰু যিটো দেখিছোঁ চেলাত আমি বৰফ নাপাম চাগে কাৰণ চেলা পাছত যদি বৰফ থাকিলে হয় সেইখিনি জেগাটো পূৰা বৰফ হৈ থাকিলে হয় চ' গাইজ দেখিছে পূৰা একদম পানীৰ ওপৰে একদম পূৰা ডাৱৰ পাহাৰবোৰৰ মাজে দেখিছে কি ধুনীয়া পৰিৱেশ চাওক আৰু পূৰা এইফালে লেক এখন আছে কি ধুনীয়া লাগিছে চ' গাইজ বঢ়িয়াকৈ টাইম লেপছ লৈ ল'লোঁ টাইম লেপছখিনি আপোনালোকে দেখিলেই আৰু ডাৱৰবোৰ চাওক একদম পূৰা আমাৰ গালৈ আহি আছে পূৰা ইফালে ডাৱৰ হৈ গৈছে আৰু সেইফালে আছে চেলাপাছৰ গেটটো কিন্তু এতিয়া ডাৱৰৰ কাৰণে একো দেখা নাযায় আৰু এতিয়া অক্সিজেন লেভেল কমি আহি থাকিব যিহেতু এতিয়া আমি চেলা টপত যাম আৰু চেলা টপত কৈছিলোঁৱে মই 13,700 ফিট ওপৰত চ' এতিয়া আমাৰ অক্সিজেন লোৱাটো অলপ প্ৰব্লেম হ'ব উশাহ লোৱাত অলপ প্ৰব্লেম হ'ব আৰু অলপকৈ লাগিছে উশাহ লোৱাত প্ৰব্লেম হৈছে অলপ
আৰু যেতিয়া আমি মেইন গেটৰ ওচৰত পাম সেইখিনি জেগাতটো আৰু প্ৰব্লেম হ'ব বিকজ সেইটোৱে চেলা টপ হয় আৰু পূৰা 13,700 ফিট ওপৰত চ' বঢ়িয়া আৰু এইফালে দেখাই নাযায় একো পূৰা ডাৱৰ এয়া চাওক ডাৱৰ বহুত ঠাণ্ডা বঢ়িয়া আৰু আহি পাই গ'লোঁ চেলা পাছৰ যোনটো গেট কিন্তু বৰফ নাপালোঁ ৰে বৰফ চেলাত নাপাবা চেলাৰ বৰফটো তোমালোকৰ কাৰণে এয়া ফগৈ আহি আছে হয় আকৌ বোলে বৰফ বুক কৰি থৈছিলে কি হ'ল বুকটোৱেতো তোমালোকৰ এয়া ফগটো ক'ৰ পৰা আহি আছে তোমালোকে অলমষ্ট ৰাস্তাত লেট কৰি আহি আছা ৰখি দিলে কেনেকৈ হ'ব এইটো পালা যে সেইটো ফগবিলাক কি তুমিয়ে বুক কৰিছিলা নেকি ফগখিনি সিয়ে বুক কৰিছে ৰাতি যে কণ্টেক্ট কৰি ৰাখিলোঁ আচ্ছা তোমালোকৰ কাৰণে ইমান কষ্ট কৰিলে 2:30 বজাত খুচুৰা 2:30 বজাত খুচা ৰাতি বাপৰে হয় দে ব্লগে বনাব নোৱাৰিলোঁ ব্লগাৰ নতুন ব্লগ বনালা নাই ৰাতি তোমালোকৰ কাৰণে কষ্ট কৰোঁতে ডাৱৰ বুক কৰোঁতে বৰফ বুক কৰোঁতে নহ'লেই এতিয়া তোমালোকে ফাইনটো দি যাবা কিমান টকা এইটো এতিয়া ৰ'বা হে হিচাপটো কৰিব লাগিব GST ইনক্লুড হ'ব GST ইনক্লুড হ'ব বাপৰে আৰু এটা বস্তু আজি মোক বহুত প্ৰব্লেম দিছে বেগটোৱে চাওকচোন পূৰা ইণ্ডিকেটৰটোৰ ওচৰত লাগি গৈছে সি কি হৈছে ধৰিব পৰা নাই আৰু সিদিনাখনে আমি ইয়াত যেতিয়া পাইছিলোঁ কিমান এক্সাইটেড আছিলোঁ আৰু আজি আমি যাবলৈ হৈ গ'ল চ' ফাইনেলি বহুত টাইম মোৰ বাইকখনে চলালোঁ অহাৰ পৰা মোৰখনে চলাইছোঁ এতিয়া চলাম হিমালয়ান আৰু এতিয়া এংগেলটো কেনেকুৱা আহিছে নাজানো চ' গাইজ ফাইনেলি এতিয়া হিমালয়ান চলাইছোঁ আৰু এনেকুৱা ৰাস্তাত এখন বাইক চলোৱা এটা মজাই বেলেগ তামাম ফগ একোৱে দেখা নাপায় আৰু লাহে লাহে যাব লাগিব গোটেইকেইটা দি দিছোঁ হেজাৰ কোনটো এইটো হেজাৰ এইটো এতিয়া হেজাৰ্ড লাইট আৰু ফগ লাইটকেইটা লগাই লৈছোঁ যিহেতু বহুত বেছি ফগ আৰু একো দেখা নাপায় আৰু এইখন বাইকৰ বাদে বাকী বাইককেইখনত ফগ লাইট নাই চ' মই আগে আহি আছোঁ লাহে লাহে ট্ৰাককেইটা গৈ লওক আৰু আছেনে চ' ট্ৰাককেইখনক যাবলৈ দিলোঁ আৰু আমি পিছে পিছে গৈ থাকিম আৰু বহুত দূৰ আমি এনেকৈ ট্ৰাকৰ পিছে পিছে আহি থাকিবলগীয়া হৈছে 10 মিনিটমান হ'ল আমি এনেকৈ ট্ৰাকৰ পিছে পিছে আহি আছোঁ আৰ্মি ট্ৰাকখনৰ পিছে পিছে আমি আহি আছোঁ বহুত টাইম ধৰি আমি ট্ৰাকখনৰ পিছে পিছে আহি আছোঁ আৰু মানে হাতবোৰ ইমানেই ঠাণ্ডা হৈ গৈছে একো কাম কৰা নাই যেনে তেনেহে একদম মানে মনত সাহসটো লৈ যেন তেন চলাই আহি আছোঁ কাৰণ এই ট্ৰাকখন গুচি গ'লে আমাৰ বহুত প্ৰব্লেম হৈ যাব যিহেতু এখন বাইকতে ফগ লাইট আছে এতিয়া মই যোনখন চলাইছোঁ এখনতে ফগ লাইট আছে আৰু বাকীখনত ফগ লাইট নাই চ' বহুত বেছি প্ৰব্লেম হৈ যাব চ' সেইকাৰণে ৰখা নাই আৰু মানে সহ্য কৰি কিনে গৈ আছোঁ আৰু চ' গাইজ চাওক ইমান দূৰ ট্ৰাকৰ পিছে পিছে অহাৰ পিছত মোৰ এতিয়া কেমেৰাটো চাৰ্জত লগাই দিছোঁ চাৰ্জো নাছিলে আৰু ৰখি পেলাই মানে চাৰ্জত দিবলৈকো আমি ট্ৰাকখন ফ'ল' কৰি আছিলোঁ চ' সেইখন গ'লে প্ৰব্লেম হৈ যাব ইমান বেছি ফগ আপোনালোকে দেখিছেই কিমান বেছি ফগ চাওক আৰু বন্তিদা মজা লাগিছে কিন্তু ফগে আমাক হিলাই দিছে একদম চাওক একো দেখা নাপায় মানে আৰু এইবোৰ চাওক পূৰা কাপোৰ একদম লেতেৰা হৈ অৱস্থা নাই পূৰা একদম অৱস্থা নাই চ' গাইজ মোৰ একদম মুখৰ অৱস্থা দেখিছে চেলাৰ টেলাৰ পূৰা একদম বালি আছে দাড়িবিলাক চাওক পূৰা বালি হৈ গৈছে একদম চ' গাইজ MV মটৰটিউব আজি ইমান ধুনীয়া মেকআপত আছে এবাৰ ধুনীয়াকৈ দেখাই আছোঁ আৰু এয়াই হৈছে আমাৰ MV মটৰটিউব কি ধুনীয়া ইমান কিউট লাগিছে বালটো এই বাহ ক'ৰ পৰা আহিছা তুমি আমি একদম অল দ্য ৱে ফ্ৰম টাৱাং ইমান ধুনীয়া লাগিছে বাহ দাড়িটো চোৱা নাই বা হাঁহি মাৰি দিয়া ধুনীয়াকৈ উঠখন দেখুওৱা উঠ চাক পূৰা ফাটি গৈছে একদম উঠ চাওক এবাৰ এই ধোঁৱাটো দিয়া
চ' গাইজ ইয়াতে অকণমান ৰখিলোঁ আৰু এতিয়া মজাকৈ গৈ আছোঁ মানসো আহি পোৱা নাছিল চ' সিও আহি পালে আৰু ঠাণ্ডা বহুত লাগিছে কিন্তু উপায় নাই আৰু আমি কমেই এঘণ্টামান যাবলৈ আছেই ৰাতিনো কি ভিডিঅ' কৰিম এইখনত অকণমান লাইটৰ পোহৰটো বেছি আছে কাৰণে কেমেৰাটো অন কৰিলোঁ নহ'লে ইমান টাইম চাৰ্জতে ৰাখিছিলোঁ কেমেৰাটো আৰু মানে ইমানে ঠাণ্ডা একো কথা ক'বই মন যোৱা নাই চ' গাইজ মই ভিডিঅ'ত কৈছোঁৱে কিমান ঠাণ্ডা আৰু বহুত দূৰ অহাৰ পিছত এতিয়া এখন দোকান দেখিলোঁ য'ত একদম পূৰা ধুনীয়া জুই জ্বলি আছিলে চ' সেইকাৰণে ৰখি দিলোঁ কিবা কিবি কিনিও লওঁ চ' এতিয়া বঢ়িয়াকৈ হাতখন খুৱাই লওঁ অলপ গাটো গৰম উঠাই লওঁ অলপ ভাল লাগিছে এতিয়া বঢ়িয়া চ' গাইজ ইয়াৰ পৰা ঘৰৰ কাৰণে কিবা অলপ কেণ্ডিছ আৰু আচাৰ চাচাৰ কিবা লৈ ল'লোঁ এই দাদাজনৰ তাৰপৰাই লৈছিলোঁ আৰু কিছুমান আনকমন বস্তু লৈছোঁ যোনবোৰ আমাৰ তাত পোৱা নাযায় চ' সেইবোৰ বস্তু ইয়াৰ পৰা লৈ ল'লোঁ অলপ জুই ফুৱাই ল'লোঁ এতিয়া মজাকৈ গৈ থাকোঁ আৰু বোলে 16 কিলোমিটাৰমান আছেই ব'লক বিজয়দা ব'লক মই এতিয়া বাইকখন যাদৱদা বাইকখন যাদৱদাকে দি দিলোঁ যিহেতু এতিয়া অলপ জুই ফুৱাই ল'লোঁ গাটো গৰম উঠি আছে চ' এতিয়া চলোৱা নাই আৰু চ' উমটো লৈ যাওঁ আৰামত বিজয়দাৰ লগত বহি গৈ আছোঁ চ' গাইজ আমি আহি পেলাই দিৰাং টাউন এণ্টাৰ কৰিলোঁ আৰু বিৰাটেই ধুনীয়া মজা মজা জোতা আছে ইয়াত গৰম কাপোৰ বঢ়িয়া চ' গাইজ ফাইনেলি আমি আহি পাই গ'লোহি কাৰ্লেন হোম ষ্টে এতিয়া সময় হৈ গ'ল 6:49 যাদৱদাহঁতে বাইক পাৰ্ক কৰিলে এতিয়া বঢ়িয়াকৈ বাইকখন পাৰ্ক কৰি লওঁ আৰু হোটেল ৰুমত গৈ কিনে ভিডিঅ' কৰিম আৰু এইজন দাদা গুৱাহাটীৰ পৰা একদম চ'ল' ৰাইড কৰি আহিছে নতুন ব্লগাৰ আহিছে আৰু এইফালে আমাৰ নতুন ব্লগাৰ আহিছে আৰু মিউজিকটো মিলি গৈছে বে ৰ'ব এই ব্লগাৰৰ লগত কথা আছে আজি এই ব্লগাৰৰ কথা আছে হে নতুন ব্লগাৰ এইফালে আহি আছে বন্ধি মঞ্চলৈ ভিডিঅ' বনাই আছিলোঁ কিন্তু তেখেতে কি কৰিছে নতুন টাউনত আহি পেলাই আমাক অভাৰটেক কৈছে নমস্কাৰ ৰ'বাচোন আমাক তোৰ খাৰা অভাৰটেক কৰি আছে ৰাতিৰ ভিতৰত ইউটিউব চেনেল খুলি 11,000 ছাবস্ক্ৰাইবাৰ ধেমালি কথা যদি 1 মিলিয়ন ভিউজ আহি যায় ডাইৰেক্ট হাইজেক হৈ যাব ডাইৰেক্ট কামবোৰ পাহৰি যাব লাগিব চবে চাওক মোৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাই আছে নতুন এটা একাউণ্ট হিংসা কৰিলে কি হ'ব আপোনালোকৰ ওপৰত এদিন গৈ আছোঁ খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলৰ নামটো কোৱা বান্টি মল্লিক ইউনিক কালেকশ্যন আকৌ এবাৰ কোৱা বান্টি মল্লিক ইউনিক কালেকশ্যন কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰি দিব তাৰ বঢ়িয়া ভিডিঅ'খিনি মই দেখাই বঢ়িয়া কিবা এটা কৈ দিয়ক মই বহুত ফাৰ্ষ্ট দিনা আছিলোঁ মই উদিত নাৰায়ণ কুমাৰ চাইছোঁ যামটো তলত আছিলে উইদাউট লিৰিক্স গাওক লিৰিক্স নোহোৱাকৈ গাওক যি জানে তাকে গাওক আলিছেও গাব পৰা আমি এতিয়া গাম মায়া মাথো মায়া বঢ়িয়া এইজনে আমাৰ ছিংগাৰ বিজয় দাস আমাৰ নতুন ছিংগাৰ জন্ম হৈছে আৰু যিহেতু আমাৰ আজি দিৰাঙত লাষ্ট ডে' চ' এই লাষ্ট ডে'টো আমি পূৰা মেমৰেবল বনাবৰ কাৰণে আমি টেনজনকো ফোন কৰি কৈছিলোঁ আৰু সিও কৈছিলে কি আপোনালোক অকণমান সোনকালে পোৱাকৈ আমি আজি ফুল নাইট এনজয় কৰিম আমাৰ ভিডিঅ' মেমৰেবল হৈ থাকে আজি নাইট এইফালে এজন দাদা আছে গুৱাহাটীৰ পৰা চ'ল' ৰাইড কৰিছে জিক্সাৰ লৈ পেলাই আহিছে আজি দিৰাঙত ষ্টে কৰিলে আৰু কাইলৈ টাৱাং যাব আৰু যাব নাজানো কিন্তু পুৰা জোচ আৰু বয়সৰ লগত কোনো কথা নাই মেইন কথাটো হ'ল বিয়া পতা হ'লেও আমি একেলগে জোচ কিন্তু
সদায় জোচটোৱে মেইন আৰু সেই জোচটো লৈ আমি সদায় আগুৱাই যাম সদায় ৰাইড কৰি যাম মোকো আশীৰ্বাদ কৰক যাতে ৰাইডটো মোৰ ভালকে তেখেতকো মোৰ ছাবস্ক্ৰাইবাৰ যোনে যোনে চাইছে তেখেতকো আশীৰ্বাদ কৰক তেখেতে যাতে ভালে ভালে ৰাইডটো কৰি ঘৰত যাব পাৰে আৰু ভিডিঅ'টো বেছি দেৰি নকৰোঁ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু এইজনে এতিয়া মজা মজা গান গাব চ' কপিৰাইট লগা কথা আছে চ' এতিয়া ভিডিঅ'টো ইয়াতে এড কৰিলে যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু বেছি নকওঁ আজিলৈ ৰাখিছোঁ বাই বাই